নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই ঘৰতে বনোৱা চিকেন চাওমিনৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। চিকেন চাওমিন আজি মই বনোৱা নাই, আমাৰ ল'ৰাই বনাইছে। সি হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি ঘৰতে আছে। ভাবিলোঁ ৰেচিপিটো সি বনালে যেতিয়া শ্বেয়াৰ কৰি দিওঁ। খাবলৈ কিন্তু বহুত বেছিকৈ ভাল হৈছিলে। সদায় ৰেষ্টুৰেণ্টত খাই থকাতকৈ ঘৰতে এনেকৈ আপোনালোকে চিকেন চাওমিনৰ সোৱাদ অনুভৱ কৰিব পাৰিব। খাবলৈ বহুত বেছিকৈ ভাল লাগে। এবাৰ নিশ্চয় আপোনালোকে যদি আগতেও এনেকৈ চিকেন চাওমিন বনোৱা নাই, এবাৰ নিশ্চয় বনাই খাব আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে আজি আমাৰ বেটাই কেনেকৈনো চিকেন চাওমিন বনালে তাকে চাওঁ। আহক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ।
আমাৰ বেটাই চাওমিন বনোৱা ৰেচিপিটো চাই নিশ্চয় আপোনালোকে ভাল পালে। এনেকৈ ল'ৰা ছোৱালীক সৰুৰে পৰাই সকলো কামতে এক্টিভ কৰিব লাগে বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। ইয়াক মই সৰুৰে পৰা সকলোবোৰ কাম কৰিবলৈ শিকাইছোঁ, কাৰণ আমাৰ ছোৱালী নাই। ল'ৰা ছোৱালী কাম সি সকলো কৰিব লাগে বুলি কৈ মই তাক সকলো কামেই কৰিবলৈ শিকাইছোঁ। আপোনালোকেও কি ভাবে মোক কমেণ্ট কৰি জনাবচোন। আজি যদি ৰেচিপিটোৰ পৰা কিবা আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ'লে মোৰ চেনেলটো আপুনি যদি প্ৰথমবাৰলৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দি মোক আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। আৰু লগতে বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক।